ভাৰতীয় সেনা জোৱান এগৰাকীক এনেকুৱা ধৰণৰ নিকৃষ্ট তথা সন্ত্ৰাসবাদী ভগ্নী ক'বলৈ লাজ নালাগিল তেওঁলোকৰ ইমান নিৰ্লজ্জ আৰু তাৰ পিছতো নিমাতী কন্যাৰ ভাও জুৰিছে বিজেপিৰ উচ্চ স্তৰীয় নেতৃত্বই সেয়া লাগিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হওক সেয়া লাগিলে গৃহমন্ত্ৰী অমিত শ্বাহেই হওক সেয়া লাগিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেই হওক কোনো ধৰণৰ মন্তব্য কৰা নাই এতিয়া নিমাতী কন্যা হৈ আছে তেওঁলোক আৰু ৰক্ষণাবেক্ষণ দিব নেকি আৰু এনেকুৱা ধৰণৰ যদি মন্তব্য যদি বিৰোধীৰ নেতাই কৰিলেহেঁতেন তেতিয়াহ'লে তেওঁ ইমান সময় গ্ৰেপ্তাৰ হৈ হয়তো জেল হাজতত থাকিলেহেঁতেন ভাৰতীয় সেনাৰ প্ৰতি বিজেপিৰ এয়াই সন্মান এয়াই তেওঁলোকৰ দলীয় সংস্কাৰ এয়াই তেওঁলোকৰ নীতি আদৰ্শ অতি নিৰ্লজ্জ অতি নিকৃষ্ট অতি অশোভনীয় এক মন্তব্য কৰিছে ভাৰতীয় সেনা বিষয়া ছফিয়া কুৰেশ্বীক লৈ ছফিয়া কুৰেশ্বী হেনো সন্ত্ৰাসবাদীৰ ভনীয়েক আৰু সেই ভনীয়েকক নৰেন্দ্ৰ মোদীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিবলৈ হেনো প্লেনত বোলে পঠিয়াই দিছিল এয়াই হৈছে সংস্কাৰী দল বিজেপিৰ নেতা মন্ত্ৰীৰ ভাষ্য এই মন্তব্যক এলাপেচা বিজেপিৰ নেতাই কৰা নাই তেওঁ মধ্যপ্ৰদেশৰ এখন চৰকাৰৰ এগৰাকী মন্ত্ৰী জানিব পৰা মতে টেক্সটাইল মন্ত্ৰী আৰু তেওঁ হৈছে বিজয় শ্বাহ আৰু তেওঁ এখন মুকলি সভাত ৰাজহুৱাকৈ মন্তব্য প্ৰকাশ কৰিছে যে যিগৰাকী ছফিয়া কুৰেশ্বী সেইগৰাকী সন্ত্ৰাসবাদীৰ ভনীয়েক আৰু সেই সন্ত্ৰাসবাদীৰ ভনীয়েককে নৰেন্দ্ৰ মোদীয়ে প্লেনত পঠাই সিহঁতৰ সন্ত্ৰাসবাদী ঘাটি বা কাপোৰ খুলি থৈ আহিল বুলি মন্তব্য কৰিছে लोगों को हमने उन्हीं की बहन भेज करके उनकी ऐसी की तैसी करवाई एक बार मोदी जी के लिए जोरदार ताली बजाएं उन्होंने कपड़े उतार के हमारे हिंदुओं को मारा और मोदी जी ने उनकी बहन को उनकी ऐसी की तैसी करने हमारे जहाज से उनके घर अब मोदी जी कपड़े तो उतार नहीं सकते थे इसलिए उनके समाज की बहन को भेजा कि तुमने हमारी बहनों को अगर विधवा किया है तो तुम्हारे समाज की बहन आके तुम्हें नंगा कर देगी চাওকচোন কিমান নিৰ্লজ্জ কিমান এক মানে আচহুৱা কিমান এক নিকৃষ্ট নিম্নমানৰ মন্তব্য কৰিছে সকলোতে ধৰ্মীয় ৰহণ আৰু যিসকলে অহৰহ দেশৰ সেৱাত বৰ্তি আছে যিসকলৰ নাৰী শক্তি আচলতে চেলুট জনাব লাগিব হাজাৰবাৰ চেলুট জনাই যাম ছফিয়া কুৰেশ্বীয়ে হওক বা ভূমিকা সিঙেই হওক তেওঁলোকৰ যি কৃতিত্ব তেওঁলোকৰ যি পাৰদৰ্শিতা তেওঁলোকৰ যি ৰণকৌশল তাত যে পাকিস্তানৰ যে যি 9টাকৈ যে সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত কৰাৰ ক্ষেত্ৰত বা যিসমূহ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যিসমূহ তেওঁলোকৰ অভিযান সেই অভিযানত ইমান এক কৃতিত্ব লাভ কৰিব পাৰিছে আৰু সেই নাৰী শক্তিকে এনেকুৱা ধৰণৰ চৰম অপমানজনক লজ্জাজনক মন্তব্য দিবলৈ সাহস কৰিলে বিজেপিৰ নেতাই আৰু ইয়াৰ পিছতো ইমান এক নিকৃষ্ট মন্তব্য কৰাৰ পিছতো বিজেপিৰ উচ্চস্তৰীয় নেতাই সেয়া লাগিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হওক সেয়া লাগিলে গৃহমন্ত্ৰী অমিত শ্বাহেই হওক সেয়া লাগিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেই হওক কোনো ধৰণৰ মন্তব্য কৰা নাই এতিয়া নিমাতী কন্যা হৈ আছে তেওঁলোক আৰু ৰক্ষণাবেক্ষণ দিব নেকি আৰু এনেকুৱা ধৰণৰ যদি মন্তব্য যদি বিৰোধীৰ নেতাই কৰিলেহেঁতেন তেতিয়াহ'লে তেওঁ ইমান সময় গ্ৰেপ্তাৰ হৈ হয়তো জেল হাজতত থাকিলেহেঁতেন আজি বিজেপিৰ নেতাই এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ পিছতো তেওঁ এতিয়া মন্ত্ৰী হৈ থাকিব পাৰিছে বৰখাস্ত কৰাৰ দাবী উঠিছে কংগ্ৰেছৰ তৰফৰ পৰা কিন্তু বৰখাস্ত এতিয়ালৈকে কৰা নাই ভাৰতীয় সেনাৰ প্ৰতি বিজেপিৰ এয়াই সন্মান এয়াই তেওঁলোকৰ দলীয় সংস্কাৰ এয়াই তেওঁলোকৰ নীতি আদৰ্শ ভাৰতীয় সেনা জোৱান এগৰাকীক এনেকুৱা ধৰণৰ নিকৃষ্ট তথা সন্ত্ৰাসবাদী ভগ্নী ক'বলৈ লাজ নালাগিল তেওঁলোকৰ ইমান নিৰ্লজ্জ আৰু তাৰ পিছতো নিমাতী কন্যাৰ ভাও জুৰিছে বিজেপিৰ উচ্চ স্তৰীয় নেতৃত্বই ভাৰতীয় সেনাৰ প্ৰতি সদায় চেলুট আছে তেওঁলোকক যদি কোনোবাই যদি এনেকুৱা ধৰণৰ যদি নিকৃষ্ট আৰু সাম্প্ৰদায়িক যদি মন্তব্যৰে যদি তেওঁলোকক যদি মানে সাঙুৰিব খোজে তেতিয়াহ'লে কিন্তু সহ্য কৰা নহ'ব ভাৰতীয় সেনা জিন্দাবাদ